আপোনালোকে যদি কৃষক হয় এইটো ফৰ্ম ফিল আপ কৰি আপোনালোকে এইটো এপ্লিকেশ্যন কৰি আবেদন কৰি আপোনালোকে পাব পাৰে 50,000 টকাৰ লোন বা 1 লাখ টকাৰ বা 2 লাখ টকাৰ লোন ল'ব পাৰিব এইটো ৱেবছাইটৰ পৰা। মই দেখুৱাই দিম কোনটো ৱেবছাইটৰ পৰা আবেদন কৰিব লাগে। আবেদন কৰাৰ লগে লগে আপোনালোকে যদি এজন কৃষক হয়, খেতিয়ক হয়, আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি আবেদন কৰিব, তেতিয়া আপুনি 50,000 পৰা 2 লাখ টকা লৈ লোন পাব পাৰে। খুব কম ইণ্টাৰেষ্টত লোনটো ল'ব পাৰে। এইটো হ'ল DPR টেম্পলেট ফৰ্ম। এইটো ফৰ্ম ফিল আপ কৰি এইটো আপলোড কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আই ডি নাম্বাৰৰ সৈতে লগ ইন কৰিব লাগিব। তো মই দেখুৱাইছোঁ যে কেনেকৈ আবেদন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সৈতে লগ ইন কৰিব লাগিব। চ' ফ্ৰেণ্ডসকল আপোনালোকে চাব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। গোটেইখিনি ডিটেইলছ চালে আপোনালোকে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব্লগ। ক্ৰেডিট নিশ্চয়তা আৰু সুদ সাহায্যৰ জৰিয়তে এক মধ্যমীয়া দীৰ্ঘম্যাদী ঋণ যোগান ব্যৱস্থা। ইয়াৰ অধীনত কৃষি সম্পদ বৃদ্ধিৰ আহিলা আৰু শস্য চপোৱাৰ পৰৱৰ্তী সময়ৰ ব্যৱস্থাপনাৰ বাবে ঋণ গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰিব। লাভ কৰিবলৈ কেনেকৈ আবেদন কৰিব? প্ৰথমতে agriinfa.dac.gov.in বেনিফিচিয়াৰী শাখাত ক্লিক কৰক। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি নাম, মোবাইল নম্বৰ আৰু আধাৰ নম্বৰৰ জৰিয়তে পঞ্জীয়ন কৰক। আপুনি যদি এজন কৃষক হয়, এইটো ৱেবছাইটৰ পৰা আপোনালোকে কি কৰিব পাৰিব, এটা লোন ল'ব পাৰিব 50,000 টকাৰ, যদি কৃষকৰ লগত জড়িত হৈ আছে। এইটো কেনেকৈ পাব মই দেখুৱাই দি আছোঁ যে কেনেকৈ আবেদন কৰিব লাগিব। এইটো চাব, এইটো এটা ৱেবছাইট নেশ্যনেল এগ্ৰিকালচাৰ ইনফ্ৰা ফাইনেন্সিয়েল ফেচিলিটি। এইটো ৱেবছাইটত আপোনালোকে আহি যাব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম। এইটো ৱেবছাইটত আহি আপোনালোকে এই থ্ৰী পেজেছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব, ইয়াতে লিখা আছে বেনিফিচাৰী বুলি চাব। এইটো বহুত কেইটা লিখিছে, হু কেন ইউ এপ্লাই এলিজিবল প্ৰজেক্ট ফাউণ্ড এলোকেশ্যন লেণ্ডিং ইনষ্টিটিউট স্কিম মনিটাইজ। ইয়াতে সকলো ধৰণৰ হেৰি লিখা আছে, আপুনি যদি এলিজিবল হয় নে নহয় এইখিনি চাব পাৰিব। তো আপুনি কি কৰিব, ইয়াতে বেনিফিচাৰীত ক্লিক কৰিব। বেনিফিচাৰীত ক্লিক কৰাৰ লগে লগে চাব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ভিডিঅ'। আপুনি যদি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ভিডিঅ'টো চাই কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। তো আপুনি কি কৰিব, এতিয়া মই যিহেতু কৃষক হয় এজন, তো এতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ৱেবছাইট খোল খাব। এইটো ৱেবছাইট খোল খালে আপোনাৰ সকলো ডিটেইলছ দিব লাগিব। দিয়াৰ পিছত আপুনি চাব, এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এইটো। ৰেজিষ্ট্ৰেশ্যনত আপোনাৰ ফাৰ্ষ্ট নামত আপোনাৰ নামটো দিব লাগিব, তাৰপিছত মোবাইল নাম্বাৰ দিব, তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড দিব, আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। আধাৰ কাৰ্ড দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, যিটো আধাৰ কাৰ্ডত যিটো মোবাইল নাম্বাৰ দিয়া হৈছিল সেইটো নাম্বাৰত এটা OTP যাব। তো আপুনি সেই OTPটো ইয়াতে বহাই দিব লাগিব। মই বহাই দিছোঁ। এতিয়া ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপুনি চাব ভেৰিফাই হৈ যাব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে বেনিফিচাৰী টাইপ চাইছে। আপোনালোকে বেনিফিচাৰী টাইপটো কি কৰিব, আপুনি যোনটো হয় চাব, চেল্ফ হেল্প গ্ৰুপে আবেদন কৰিব পাৰিব, ষ্টেট এজেঞ্চিয়ে আবেদন কৰিব পাৰিব, ষ্টেট স্পনচাৰ্ছে আবেদন কৰিব। যিহেতু আমি গাঁৱলীয়া মানুহ হয়, গাঁৱৰ বসবাস কৰোঁ, গতিকে মই এজন ফাৰ্মাৰ, মই ফাৰ্মাৰত ক্লিক কৰিছোঁ। ফাৰ্মাৰত ক্লিক কৰাৰ লগে লগে চাব কেটাগৰী আছে, ইয়াতে কেটাগৰী দিব। SC ST মই আদাৰ্ছ, জেনেৰেল হয় আমি আদাৰ্ছ দিলোঁ। মেল ফিমেলটো দি দিব, জেণ্ডাৰ কিটো দিব। তাৰপিছত আপোনাৰ ইমেইল আইডিটো দিব। তাৰপিছত এড্ৰেছটো দিব। ডিষ্ট্ৰিক্টটো বৰপেটা দিব। তাৰপিছত লিখিব আপোনাৰ ষ্টেটটো ক'ত, ষ্টেট আছাম। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনাৰ আহিব, চিলেকশ্যন কৰিব, মই দিছোঁ। তাৰপিছত আপোনাৰ ভিলেজ আহিব, ভিলেজটো দিব। ইয়াৰ পৰা উলিয়াই ল'ব লাগিব ভিলেজটো।
ভিলেজটো এইটোত আবেদন কৰিলে আপোনালোকে কি কৰিব 50,000 টকাৰ লোন ল'ব পাৰিব আৰু আপোনাৰ যদি সৰু খেতি হয় আপুনি ডাঙৰ খেতি কৰিব পাৰিব পইচা লৈ। তো এতিয়া ভিলেজটো মই চিলেকশ্যন কৰোঁ, চিলেকশ্যন কৰাৰ পিছত চাব আপোনালোকৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকে নিজেই মোবাইলৰ জৰিয়তে কৰিব পাৰে। মই মোবাইলৰ জৰিয়তে কৰি আছোঁ। তো চাব মোৰ ভিলেজটো দিম এতিয়া। মোবাইলৰ জৰিয়তে আপুনি আবেদন কৰিব। এইটো মোৰ ভিলেজ হয়, মই ভিলেজটো চিলেকশ্যন কৰিছোঁ। এতিয়া পিন কোড দিব দিছোঁ, পিন নাম্বাৰটো দি দিছোঁ। এতিয়া চাব সম্পূৰ্ণ ডিটেইলছ দিয়াৰ লগে লগে আপুনি কি কৰিব, ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ID পাছৱাৰ্ড সকলো আপোনাৰ মোবাইলতে আহি যাব। আপুনি সেই ID পাছৱাৰ্ড দি লগ ইন কৰি আপুনি লোনৰ বাবে আবেদন কৰিব পাৰিব। মই দেখুৱাই দিম কেনেকৈ আবেদন কৰিব। এইখিনি আগতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব আৰু আপুনি হয়তো নতুন এইটো জনাই নাই কিজানি এইটো কিন্তু আপুনি বহুত টকা লোন ল'ব পাৰে। নেশ্যনেল এগ্ৰিকালচাৰ ইনফ্ৰা ফাইনেন্সিয়েল ফেচিলিটি এইটো সকলো নাজানে চাব। মোৰ ইয়াতে চাব ডিয়াৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ছাকচেছফুল, ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইমান আৰু এণ্ড ইউৰ পাছৱাৰ্ড সকলো ডিটেইলছ আহিছে, ID পাছৱাৰ্ড আহি পৰিছে। ইয়াতে চাব, ইয়াতে লেখা আছে যে কংগ্ৰেচুলেশ্যন ইউৰ বেনিফিচিয়াৰী একাউণ্ট হেজ বিন ছাকচেছফুলি ক্ৰিয়েটেড, ইউৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইমান। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি আছে, ইয়াতে কি কৰিব, লগ ইন কৰিব। লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যন ক্লিক কৰি আপোনাৰ ID নম্বৰটো আহি গ'ল। এতিয়া আপোনাৰ পাছৱাৰ্ডটো লাগে। এতিয়া পাছৱাৰ্ডটো মই কি কৰিম চাই লিখিম, যিহেতু আমি পাছৱাৰ্ডটো মোবাইলত আহিছে। তো এতিয়া পাছৱাৰ্ডটো দিম, পাছৱাৰ্ডটো দি বহাই ল'ব। ইয়াতে লগ ইন কৰিব। মই ID পাছৱাৰ্ড দিছোঁ, গতিকে ইয়াতে লগ ইন কৰিলোঁ। লগ ইন কৰাৰ পিছত আপোনাৰ এইটো ৱেবছাইট খোল খালে চাব, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি লগ ইন কৰিব লাগিব। এইটো চাব ইয়াতে ডাইচবুট লোন এপ্লিকেণ্ট এপ্লাই ফৰ ইণ্টাৰেষ্ট ছাবমিশ্যন অলৰেডি এপ্ৰুভ লোন এপ্লিকেশ্যন আণ্ডাৰ আদাৰ স্কিম মাই প্ৰফাইল চেঞ্জ পাছৱৰ্ড। ইয়াতে চাব এটা কথা লক্ষ্য কৰিব, যে ইয়াতে লেখা আছে লোন এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব আপোনাক যদি লোন ল'ব বিচাৰে। তো চাব ইয়াতে লোন এপ্লিকেশ্যনত ক্লিক কৰিলে আপোনালোকে এই নট ৰেকৰ্ড ফাউণ্ড বুলি লিখা আছে, গতিকে এপ্লাই লোনত ক্লিক কৰিব লাগিব। আকৌ এপ্লাই লোনত ক্লিক কৰাৰ লগে লগে এইখিনি ডিটেইলছ আপুনি কি কৰিব লাগিব, দিব লাগিব। এইটো লোন ইয়াতে প্ৰজেক্ট টাইপ লিখা আছে, আপোনাৰ যোনটো দিব বিচাৰে সেইটো দিব লাগিব। গতিকে আপুনি আদাৰ্ছ দিব পাৰে। তাৰপিছত আদাৰ প্ৰজেক্ট ইয়াতে নাম লিখিব লাগিব আৰু প্ৰজেক্ট কষ্ট, বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন, ডিছক্ৰিপশ্যন এইবিলাক সকলো ডিটেইলছ ইয়াতে দি কি কৰিব, ছেভ ড্ৰাফ্ট বা ছাবমিটত ক্লিক কৰিব লাগিব। তো এনেকৈ কৰিব লাগিব আবেদন। যিহেতু মোৰ লোনৰ দৰকাৰ নাই এতিয়া, তো মই লোন ল'ব নিবিচাৰোঁ। যদি ইয়াতে মই গোটেইখিনি ডিটেইলছ দি ছাবমিট কৰোঁ তেনেহ'লে হয়তো মই মোৰ লোনটো পাই যাব পাৰোঁ। গতিকে মই ছাবমিট নকৰিলোঁ, গোটেইখিনি ডিটেইলছ নিদিলোঁ। গতিকে আপোনালোকৰ যদি দৰকাৰ হয়, আপোনালোকে লোনৰ কাৰণে যদি আবেদন কৰে তেনেহ'লে আপুনি হেৰি কৰিব পাৰিব, ইয়াতে পৰা গোটেইখিনি ডিটেইলছ লিখি ছাবমিট কৰিব, আপোনাৰ লোনটো এপ্ৰুভ হৈ যাব। তো আপুনি যদি পাছৱাৰ্ডটো চেঞ্জ কৰিব বিচাৰে পাছৱাৰ্ডটো চেঞ্জ কৰি ল'ব পাৰে। ইয়াৰ পৰা পাছৱাৰ্ডটো চেঞ্জ কৰিব পাৰিব। তো আপুনি যদি প্ৰফাইলত যায় প্ৰফাইলত চাব পাৰিব। তো গোটেই